ছাত্ৰীসকল, আজি মই তোমালোকলৈ আগবঢ়াইছো সপ্তমমান শ্ৰেণীৰ নতুন পাঠ্যপুথি সমাজ বিচিত্ৰাৰ পাঠ 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ অনুকলনী 2ৰ প্ৰশ্নোত্তৰসমূহ। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো আছিলে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। উত্তৰ, সূৰ্যৰ ৰশ্মি, হিমবাহ। খ নম্বৰ প্ৰশ্ন, ক্ষয় কাৰ্য কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, ক্ষয় কাৰ্য 2 প্ৰকাৰৰ, বিচ্ছুৰণী ভৱন আৰু ক্ষয়ী ভৱন। গ, অৱক্ষেপন বুলিলে কি বুজা? উত্তৰ, পৰিবহন প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে জমা কৰা কাৰ্যকে অৱক্ষেপন বুলি কোৱা হয়। ঘ, বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, বালিয়ৰী 2 প্ৰকাৰৰ, এক অনুদৈৰ্ঘ্য বালিয়ৰী আৰু 2 নম্বৰ হৈছে অনুপ্ৰস্থ বালিয়ৰী। প্ৰশ্ন নম্বৰ 2, সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? উত্তৰ, সৌৰশক্তি হৈছে পৃথিৱীৰ পৰিৱৰ্তনৰ এটা বাহ্যিক কাৰক। সাধাৰণতে সূৰ্যৰ দিশে থকা পৰ্বতৰ ঢালবোৰে সূৰ্যৰ তাপ বেছিকৈ পায়। এনেদৰে বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাট মেলে। এইদৰে ফাট মেলি ভাঙি ছিঙি যোৱাৰ ফলত ক্ষয়জাত পৰ্বতৰ সৃষ্টি হ'ব পাৰে। প্ৰশ্ন নম্বৰ 3, হিমবাহৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ, হিমবাহ হৈছে এক প্ৰকাৰৰ পৃথিৱীৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক। 2 মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰত জমা হৈ থকা বৰফবোৰ নামি আহি হিমবাহৰ সৃষ্টি কৰে। এই হিমবাহ বা বৰফৰ নৈ সাধাৰণতে জমা হৈ থকা বৰফবোৰৰ ওপৰৰ স্তৰৰ হেঁচা আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলতেই তললৈ নামি আহে। 4 নম্বৰ প্ৰশ্ন হৈছে, সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে? উত্তৰ, সাগৰৰ ঢৌ হৈছে পৃথিৱীৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক। সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্ৰুতভাৱে উপকূল ভূমিৰ পৰিৱৰ্তন সাধন হয়। এই পৰিৱৰ্তন প্ৰধানকৈ সাগৰীয় সোঁত, ঢৌ আৰু জোৱাৰৰ দ্বাৰা সম্পাদন হয়, যদিও গোটেই প্ৰক্ৰিয়াটোত বতাহ আৰু নদীয়েও সক্ৰিয় ভূমিকা পালন কৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথম পাঠৰ অনুশীলনীটোৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে।